21 September 2024. I hope I'll get the most awaited birthday gift. Hello guys, welcome to my YouTube channel. আৰু আজি গৈ আছো শিকাৰ চাবলৈ। আমাৰ শো আছে 7:45 ষ্টাৰ্ট হ'ব আৰু এতিয়া বাজি আছে প্ৰায় 7টা। এতিয়া যাও জিউদাক ঘৰৰ পৰা ল আৰু আমি গৈ থাকো বঙাইগাঁৱলৈ, অৰ্থাৎ বঙাইগাঁৱৰ ইউনিভাৰ্চেল মলত গৈ আমি আজিৰ মুভিখন অৰ্থাৎ জুবিন গাৰ্গৰ নতুন মুভি শিকাৰ চাওগৈ। আৰু মুভিখন চাই উঠি নিশ্চয় ৰিভিউটো মই আপোনালোকক দিবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত। তেতিয়াহ'লে বলক এতিয়া জিউদাৰ ঘৰলৈ যাওঁ, জিউদাক লওঁ আৰু আমি শিকাৰ চাবলৈ গৈ থাকোঁ। চ' আহি পালে জিউদা, এতিয়া আমাৰ জাৰ্ণি আৰম্ভ কৰোঁ। আহি পালোঁ ইউনিভাৰ্চেলৰ ওচৰত, এতিয়া পাৰ্কিঙত আছোঁ। বহুতেই বেছি ভিৰ আজি, চাওঁ ক'ত ৰখা যায় গাড়ীখন। চ' ফাইনেলি পাৰ্কিং পালোঁ, এতিয়া গৈ থাকোঁগৈ। য'তে দিয়া সময় নাই, সেইকাৰণে এতিয়া যাব লাগিব চিধা থিয়েটাৰলৈ। ইপিনে আৰম্ভ হৈ গৈছে। ঠিক আছে তো। এতিয়া মই আপোনালোকক মুভিখনৰ কেইটামান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু চাউণ্ডলেছ অৱস্থাত। আহিবা এদিন কলে। I know everything, but I just want to tell you. That's it. চ' ইণ্টাৰভেলৰ টাইম এতিয়া। চ' এতিয়া ইণ্টাৰভেল দিছে, বাহিৰত গ'লোঁ এতিয়া। চ' ইণ্টাৰভেললৈকে চালোঁ। ষ্টৰিটো এতিয়ালৈকে বহুতে ভাল লাগি আছে, কিন্তু ষ্টৰিটো ধৰি ৰাখিব পৰা নাই মোক। ফাইনেলি শিকাৰ চালোঁ, এতিয়া ওলাই আছোঁ। ফাইনেলি শিকাৰ চাই আহিলোঁ। ষ্টৰি লাইন বহুতে বেছি ভাল লাগিছে, কিন্তু এটা কথা ক'ব বিচাৰিম, সেইটো হৈছে ডিৰেকশ্যন। অৰ্থাৎ ডিৰেকশ্যনটো মোৰ অকণমান কমজোৰি লাগিছে। আদাৰৱাইজ খুবেই সুন্দৰ ষ্টৰি হয়, আপোনালোকে চাব এবাৰ, ভাল লাগিব। কিন্তু ষ্টৰিটো অকণমান ফাষ্ট হ'লে, অৰ্থাৎ স্ক্ৰীন প্লে যোনটো, সেইটো মোৰ পইণ্ট অফ ভিউ, মই এইটো ক'ব বিচাৰিম যে অকণমান লেন লাগিছে। অকণমান যদি ফাষ্ট হ'ল হয়, তেতিয়াহ'লে ষ্টৰিটো চাই আকৌ ভাল লাগিল হয়। মানে মই এইটো ক'ব বিচাৰিছোঁ যে ষ্টৰিটোৱে মোক বান্ধি ৰাখিলে হয়, সেইটো অকণমান কম লাগিছে। আদাৰৱাইজ গোটেইখিনি সুন্দৰ মুভি, আৰু আশা কৰিছোঁ আপোনালোকে শিকাৰ মুভিখন চাব আৰু অসমীয়া ইণ্ডাষ্ট্ৰীটো এনেদৰে চিৰজীৱন আগবাঢ়ি যাওক, এইটোৱে মোৰ কামনা। আৰু এনেদৰে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰি মাৰিছোঁ।
আশা কৰিছোঁ আপোনালোকৰ আজি মোৰ ভিডিঅ'টো চাই ভাল পালে যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ধন্যবাদ শিকাৰ চাব লাগিব সকলোৱে